স্বাগতম জনাইছোঁ মোৰ চেনেল RJT ইউটিউব চেনেল আপোনালোকৰ আকৌ পুনৰবাৰ এটা ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ চেনেলটো আগতে বহুত দিন ভিডিঅ' অহা নাছিলে কিবা প্ৰব্লেম চলি আছিলে সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ এতিয়া আকৌ ৰেগুলাৰলি ভিডিঅ' দিব চেষ্টা কৰিম আপোনালোকৰ আজি ভিডিঅ'ৰ কণ্টেণ্টটো মই লৈ আহিছোঁ আপোনালোকে যিটো হোৱাটছএপৰ ষ্টেটাছবিলাকে আপোনালোকে দিয়ে সেই ষ্টেটাছখিনি আপোনালোকে মোবাইলটোত আপোনালোকে কেনেকৈ ছেভ কৰি ৰাখিব মই আপোনালোকক আজি সেই টপিকটোৰ ওপৰত কথা ক'ব লৈছোঁ আপোনালোকে সেইটো বৰ ইমান ডাঙৰ টপিক নহয় সকলোৱে কিছুমানে জানে আৰু কিছুমানে নাজানে সেইকাৰণে মই জনাব বিচাৰিছোঁ আৰু মোৰ ভিডিঅ'বিলাক অকণ সৰু সৰু কণ্টেণ্টৰ ওপৰত বনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে প্ৰথমতে এই হোৱাটছএপ ষ্টেটাছবিলাক আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে মই দেখুৱাই দিছোঁ আপোনালোকে ইয়াবিলাক ষ্টেটাছবিলাক আপোনালোকে ডাউনলোড কৰিব বিচাৰে নিজৰ মোবাইলত আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আপোনালোকে ডাউনলোড কৰিলে কোনো এপ্লিকেশ্যন দৰকাৰ নাই ডাউনলোড কৰিবলৈ তেতিয়া আপোনালোকে আপোনালোকৰ মোবাইলত ফাইল মেনেজাৰত যাব ফাইল মেনেজাৰত যোৱাৰ লগে লগে আপোনালোকে ইয়াত আপোনালোকৰ মেমৰি কাৰ্ডলৈ বা আপোনাৰ ফোন মেমৰিত থাকিব আপোনালোকে ইয়াত আপুনি হোৱাটছআপ বুলি এটা ইয়াত ফাইল এটা পাব হোৱাটছআপ বুলি ফাইল এটা পাব হোৱাটছআপ ফাইলটো পোৱাৰ পিছত আপোনালোকে মিডিয়া বুলি এটা অপশ্যন পাব মিডিয়াৰ অপশ্যনটো গ'লে ষ্টেটাছ বুলি এটা অপশ্যন পাব আপোনালোকৰ এই ষ্টেটাছখিনি আপোনালোকৰ ফোন মেমৰিতে বা SD কাৰ্ডতে ছেভ হৈ থাকিব আৰু ইয়াত কোনো ছেভ আপোনালোকৰ বেলেগকৈ আৰু ছেভ কৰিব নালাগে আপোনালোকে ইয়াত যিমান ষ্টেটাছ দি থোৱা আছে আজি সেই ষ্টেটাছখিনি আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনালোকক মই দেখুৱাই দিছোঁ অলপ আগতে এই ষ্টেটাছ এটা পাইছিলোঁ মই এইবিলাক ষ্টেটাছ আপোনালোকে দেখাৰ পিছত আপোনালোকে ষ্টেটাছবিলাক আপোনালোকে ডাইৰেক্ট ইয়াত ছেভ হৈ থাকিব কোনো দৰকাৰ নাই ডাউনলোড কৰিব এক্সট্ৰাকৈ এপ ডাউনলোড কৰিব নালাগে একদম সৰু ভিডিঅ' মই একদম সৰু ভিডিঅ' জনাব বিচাৰিছোঁ কিছুমানে জানে কিছুমানে নাজানে সেইকাৰণে মই ভিডিঅ'টো বনাই দিলোঁ যদি ভিডিঅ'টো ভাল লাগে তাত লাইক এটা কৰি দিব চেনেলটো প্ৰথমবাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি